জয়গুৰু শংকৰ অসমবাসী ৰাইজলৈ আন্তৰিক সেৱা নিবেদন কৰিছোঁ। NMM নাচে মধুৰ মধাই প্ৰথম নিবেদন মকৰন্দ নাজিৰা জিলা শাখাৰ শিল্পীসকলে কৰাৰ প্ৰয়াস কৰিছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ কেলিগোপাল আধাৰৰ এভাগ গীত তেখেতসকলে লৈ ৰাইজৰ মাজলৈ এৰি দিয়াৰ প্ৰয়াস কৰিছে। আৰু এই কামখিনি কৰিবলৈ যাওঁতে পৰিচালক হিচাপে আছে পংকজ তামুলী, মুখ্য পৰিচালক হিচাপে আছে অনন্ত গগৈ, সংগীত পৰিচালনা কৰিছে বিতুপন গগৈ, সামগ্ৰিক পৰিচালনা আৰু পৰিকল্পনা কৰিছে পংকজ তামুলী। কলা কৌশলীৰ লগতে বিভিন্নগৰাকী শিল্পীয়ে এই কামখিনি নিষ্ঠাৰ সততাৰে কৰিছে, ৰাইজৰ মাজলৈ এৰি দিব বিচাৰিছে। ৰাইজৰে অতি আগ্ৰহেৰে আদৰি ল'লে অনাগত দিনত সেই শিল্পীসকলে কাম কৰাৰ কাৰণে প্ৰেৰণা পাব। নাজিৰা জিলা শাখা নাজিৰা জিলাৰ যিসকল শিল্পী এই কামত জড়িত হৈছে, প্ৰতিগৰাকী শিল্পীলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অসমৰ ৰাইজে নিষ্ঠা আৰু সততাৰে আদৰি ল'লে শিল্পীসকলক উৎসাহিত কৰাৰ লগতে মহাপুৰুষীয় কলা সংস্কৃতি ৰক্ষা হ'ব। আমি ভিডিঅ'টো যদিও চাক্ষুষ হোৱা নাই, আমাৰ আশা যাতে সেই মকৰন্দই সকলোকে আনন্দিত কৰি তুলিব। সকলোকে পুনৰ সেৱা নিবেদন কৰিলে। কৃষ্ণ।